হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ মোৰ ৰাজীৱ ব্লগ চেনেললৈ পুনৰ মোৰ বন্ধু বান্ধৱীসকলক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ দাদাৰ 2 নম্বৰ ছোৱালীজনীৰ জন্মদিন। তাকে সৰু মৰুকৈ কেক এটা আনিছে। তাই সৰু ছোৱালী মানে 4 বছৰত ভৰি দিছে। তাই কেক লাগে মানে অলপ হেৰি কৰি আছে আৰু তেনেকৈতো মানে আয়োজন কৰা নাই। তাকে সৰু মৰু কেক এটা আনিছে। এতিয়া কেক কাটিব, তাই অলপ ভিডিঅ' বনাই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া বন্ধুসকল, এতিয়া কেক কাটিবলৈ আয়োজন কৰি আছে। এয়া আমাৰ বাৰ্থডে গাল দেখাই আছো, আপোনালোকে চাই থাকে। কেক আয়োজন কৰিছে। হেপী বাৰ্থডে বেটা। এয়া আমাৰ খুজু দীপ্তাশ্ৰী। এয়া বাৰ্থডে গাল এই বেলুন চিজুন লগাই কিনে সৰু মৰুকৈ এনে আয়োজন কৰা হৈছে। এই বাৰ্থডে গালৰ ককাইসকল, এইটো ডাঙৰ কওক চবতকৈ। এয়া আছে 3 নম্বৰটো, এইটো এটা সৰুটো আৰু। এয়া বাইক, এইকেইজনী বাইক। এয়া খুৰীয়েক, এয়া বৰমাইক, এয়া মাক। আপোনালোকে চাই থাকক। এই কেক কাটিব এতিয়া আমাৰ দীপ্তাশ্ৰী। হেপী বাৰ্থডে দীপ্তাশ্ৰী, হেপী বাৰ্থডে টু ইউ। মুনু মাথাটো তৰা মুনু। এয়া ভাইকক খুৱাই আছে। এয়া বাৰ্থডে গেলৰ ভাইক এই কেক খাইছে। এতিয়া বাইক খুৱাই দিয়া। এয়া নিজৰ বাইক। বাইক খুৱাই দিয়া। এই বাইক খুৱাই দিয়া। এয়া মই আমাৰ বাৰ্থডে গাৰ্লক কেক খুৱাই দিছোঁ। হেপী বাৰ্থডে টু ইউ। মোক অকণ খুৱাই দিয়া, অকণ নোখোৱা নেকি? মই কেক আনি দিছোঁ, অকণ মোকে নোখোৱা। এই মই অকণ খুৱাই দিয়া আকৌ, বৰমাহঁতক অকণ। এই আমাৰ আকাশ প্ৰিয় শিষ্য। এই গান এটা গাব, গান এটা গাই দিয়াচোন। এই লাজ কৰিছে। বন্ধুসকল, বৰ খোৱা বোৱা এনেকৈ ব্যৱস্থা কৰা নাই, জলপানৰ কৰিছে। কাৰণ কেলৈ আমি গাঁৱলীয়া মানুহ, আমি জলপানেই ভাল। জলপান, পিঠা, চিৰা, দৈ, গুৰ, গাখীৰ এইবিলাকে আমাৰ কাৰণে বেষ্ট। এতিয়া আমি জলপানেই খাওঁ আৰু অলপ কেক দিছে ছাইডত। এতিয়া চাউল লৈ অলপ পায়স দিছে। এয়া দাদাসকলক অকণ দিব। এতিয়া চবেই খাব আৰু বৰমাকে খাব, মাকে খাব, খুৰীয়েকে খাব। বন্ধুসকল, মই চেনেলটো খুলিলোঁ এতিয়া আপোনাৰ 2 মাহ হৈছে। আপোনাৰ জানুৱাৰীত খুলিছিলোঁ। তাৰপৰা ছাবস্ক্ৰাইবটো বহুত কম হৈছে। সেই গতিকেলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ কেলৈ এনেই আৰু মানে তেনেকৈ ভিডিঅ' চিডিঅ' দিবলৈ ভাল লাগে আৰু এনেই এতিয়া মানে গাঁৱলীয়া হিচাপে ভিডিঅ' দি থাকোঁ। কিন্তু অকণ যদি ছাবস্ক্ৰাইব হয় আৰু ভিউজটো যদি আহে, এনেই ভাল লাগে আৰু ভিডিঅ' চিডিঅ' দি অলপ ভাল টপিকতো ভিডিঅ' বনাবলৈ মন যায়। সেই গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ আৰু অলপ মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক চাব। ধন্যবাদ।